পিন্ধা ঠান্ডা লাগা নাই সোয়েটারটা পিন্ধি লো উল্টাই দিয়া উল্টাইছো তুমি সোয়েটারটা পিন্ধাছো নাই বুকু বড় বুকু 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 Hi guys. Hi guys. Welcome back to my YouTube channel. My moni family vlog লৈ আপোনালোকক সকলোকে স্বাগত। কম্বল কাল দিম। আৰু কিমান ব্লেংকেট লৈ আছা? ইয়াত মোক এনেকা বুঢ়ী এইটো নাই সেইটো থোৱা গৈ। খালি চাবনা এজেং বেজেং কৰিব কাৰণে এটাটো ইয়াত আছে ইমান দামটো আৰু এটা লৈ দিছে। আনা দিয়া। মাই বুঢ়ী বৰষুণ দি আছে আমাৰ ফালে আপোনালোকৰ দিকে বৰষুণ দিছে নে নাই কমেন্ট কৰি কবচোন বহুত ঠাণ্ডা পেলাইছে বৰষুণটো জোৰে দিলেতো ভালে আছিলে নাদত পানী শুকাই গৈছে না তাতে জোৰে বৰষুণটো পৰিলে নাদত অলপ পানী হলে হয় আৰু গছবোৰৰ নতুন পাত মেলিব এতিয়া বৰষুণটো হলে ঠাণ্ডাত আৰু কি কৰিম আৰু একাৰণে ব্লেংকেটৰ ভিতৰতে ঘুমাই আছো ভাত পানী খালো লৰাটোৰ পৰীক্ষা চলি আছে আজি দুটা পৰীক্ষা হল কাইলৈ এটা হৈছে আৰু আজি এটা হৈছে দুটা পৰীক্ষা গলে কাইলৈও আছে এতিয়া 2:30 বাজে আৰু এতিয়াৰ পৰা মই ব্লগটো বনাইছো আজি হয় কেই তাৰিখ কোৱাচোন আৰু আমাৰ ব্লগটো চাই কেনেকা লাগিছে নিশ্চয় কমেন্ট কৰি কব আজি কেই তাৰিখ কোৱাচোন ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু আপোনালোকে যোনে মোৰ চেনেলত নতুন আহিছে প্লিজ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাছত থকা বেলেগন্তি বজাই দিব আমা কৈ দিয়াচোন আমাক অলপ সাপোৰ্ট কৰিবা আপোনালোকে সাপোৰ্ট কৰিলেহে আমি আগবাঢ়ি যাব পাৰিম মাগী পূৰ্ণিমা আপোনালোকে সাপোৰ্ট নকৰিলেতো আগবাঢ়িব নোৱাৰিম আপোনালোকৰ সহায় সহযোগতহে আগবাঢ়িব পাৰিম কৈ দিয়াচোন প্লিজ আমাক অলপ সাপোৰ্ট কৰক মাগী বোলে পূৰ্ণিমা মাঘী পূৰ্ণিমা হৈছে শনিবাৰে আমাৰ ইয়াত ভগৱতী মন্দিৰত মাঘী পূৰ্ণিমাত মেলা হ'ব আপোনালোকে চাবলৈ আহিব আজি পৰীক্ষা কেনেকা হ'ল ভাল হ'ল কাইলৈ কি আছে সংস্কৃত কি কেইদিন মাঘী পূৰ্ণিমা আছে দুদিন হ'ব ৰবিবাৰে আৰু শনিবাৰে আৰু ৰবিবাৰে শনিবাৰে স্কুল বন্ধ ৰবিবাৰটো বন্ধই থাকে শনিবাৰটো বন্ধ সোমবাৰে লাষ্ট সোমবাৰে ক'ত ক্লাছ 4 তাৰিখে শেষ হ'ব 4 তাৰিখে পৰীক্ষা শেষ হ'ব মাঘী পূৰ্ণিমাত ভগৱতী মন্দিৰত নামৰ পাৰ্টি আনিব ৰবিবাৰে লাষ্ট কিমান ফুটটো মই লগাবই নোৱাৰো ফুট লগালে তাই দেখা পালে উঠাব খোজে চাকচোন ফুটটো কেনেকৈ উঠাই আছে ফুটটো কেনেকৈ উঠাই আছে ফুটটো কেনেকৈ উঠাই আছে চাকচোন এইয়া ফুটটো উঠাব খুজি আছে ফুটটো লগাই দিয়া আকৌ লগাই দিছে ফুটটো কৃষ্ণ কৃষ্ণ বলা মইনা ৰাধে ৰাধে বলা কলিৰ যুগত কৃষ্ণ নাম পথেৰি সম্বল কলিৰ যুগত কৃষ্ণ নাম পথেৰি সম্বল হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে 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 ৰাম 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 হৰে হৰে কি হলে ছোৱালীজনীয়ে চাগে শুব কেং কেং কৰি আছে ল'ৰাটোৱে অলপ টোপনি মাৰিব নহলে সন্ধিয়াতে টোপনি যায় কিতাপ নপঢ়ে অলপ শুবলৈ দিওঁ তাৰপিছত আকৌ দেখা হ'ব টোপনি মাৰা এতিয়া নাই কি নাই ভালে
এতিয়া টোপনি মাৰা পৰীক্ষা কেনেকুৱা হৈছে বোলে ভালে হৈছে বোলে মোৰ হাজবেণ্ড আহিছে ভাত খাই আছে ক'ত লামিবা নালামে ইমান ঠাণ্ডা দিছে বাহিৰত চৰ্দি লাগি আছে এনে আৰু তাই লামিব চাইছেনে তাক টোপনি মৰাব পাৰো নে নাই চাওচোন নহ'লে তাই বাহিৰত যাব এয়া চাক এনে বাহিৰত বৰষুণ পৰি আছে ঠাণ্ডা চৰ্দি লাগি আছে আৰু জ্বৰ উঠিব এয়া চাকচোন মই তাক টোপনি মৰাই লওঁ তাৰপিছত আকৌ গধূলি একদম দেখা হ'ব আমি টোপনিৰ পৰা উঠিলোঁ উঠি পেলাই এতিয়া এঘৰত নিমন্ত্ৰণ দি গৈছিলে কি কয় নতুন নামঘৰ প্ৰতিষ্ঠা কৰিছে মাতি গৈছে এতিয়া তালৈকে গৈ আছোঁ মই মোৰ ছোৱালী এয়া ল'ৰা তাৰপিছত বাইদেউ আমি এতিয়া গৈ আছোঁ মই ক্ৰিকেট খেলিম এতিয়া আমার টাটা দি দিয়া টাটা দিদি আমি গেল তাৰপিছত আকৌ দেখা আমি প্ৰসাদ খাই আহোঁতে সন্ধিয়া হৈ গ'ল আহি পেলাই ধূপ ধূনা জ্বলালোঁ আৰু এইফালে মোৰ ল'ৰাই কিতাপ লৈ বহিছে কিতাপ পঢ়ি আছে মই এতিয়া অলপ চাহ বনাম মোৰ হাজবেণ্ডৰ কামৰ পৰা আহি পালে আৰু মোৰ ছোৱালীজনী খেলি আছে আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক মোৰ ছোৱালীজনীয়ে খেলি আছে তাই জ্যামিতি বক্স লৈ পেলাই খেলি আছে অ মা কি কৰিছা হা খেলি আছা এইটোত একো নাই কি কৰিছা ৰং পেঞ্চিল কি কৰিছা হা খেলি থাকা মই চাহ বনাওঁগৈ আৰু তুমি পঢ়ি থাকা চাহটো বনাওঁগৈ মই চাহ বনোৱা হ'ল এতিয়া আমি খাব বহিছোঁ চাহ এয়া চাহ কাটা নিমকি ভুজিয়া বুন্দিয়া আৰু এয়া মুড়ি দি কোনে খাই খাব লাল চাহ দেউতাক মাতি দিয়া পাপা ঠিক আছে আমি চাহটো খাই লওঁ চাহটো খাই তাৰপিছত আকৌ দেখা হ'ব হাতত চাওঁ হাতত চাওঁ এটা কি আঁকিছে এইকেইটা চূণ লগাইছে এইটো হাতত চাওকচোন মোৰ ছোৱালীজনীয়ে ৰং পেঞ্চিল দি কি কৰিছে আঁকি পেলাই হাতটোত কি কৰিছা আমা এইটো কি আঁকিছা আমাৰ চাহ খোৱা হ'ল এতিয়া ল'ৰাটোক অলপ কিতাপ পঢ়াওঁ মই যদি তাৰ লগত নবহোঁ সি নপঢ়িব ফাং ফুং কৰি থাকে তাক পঢ়াই লৈ তাৰপিছত আকৌ বনাব লাগিব আজি ভাত নবনাওঁ আজি ৰুটি বনাম আৰু মাংস ৰুটি মাংস হ'ব মানে বতৰটো ঠাণ্ডা দিছে যে সেইকাৰণে ভাত নাখাওঁ আৰু ৰুটিয়ে খাম এদিকে চৰ্দিও লাগি আছে চৰ্দিত ভাত খালে ৰাতি বেছি হয় আৰু ৰুটি খালে অলপ কমে আৰু মোৰ ছোৱালীজনী কি কৰি আছে চাওকচোন কি মা কি লাগে হা কি লাগে কি এইটো খুলিব নালাগে এইটো কি কৰিবা এইটো নুখুলে ঠিক আছে বাৰু ল'ৰাটোক পঢ়াওঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব
আৰু নতুনকৈ মোৰ চেনেলত যোনে আহিছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাছত থকা বেল আইকনটি বজাই দিব দেখা হ'ব নেক্সট ভিডিঅ'লৈ আজিলৈ টাটা টাটা দিদি আমা টাটা